আপুনিও বাৰু নতুনকৈ এটা ব্যৱসায় আৰম্ভণি কৰিছে আৰু সেই ব্যৱসায়টোত আপুনি ISO সাৰ্টিফিকেট ৰেজিষ্টাৰ্ড কৰোৱা নাই তেতিয়াহলে কিন্তু আপুনি আপোনাৰ ব্যৱসায়টো গ্ৰো কৰাৰ এটা বহুত ডাঙৰ অপৰচুনিটি মিস কৰি আছে আজিৰ এই অনলাইনৰ মাৰ্কেটৰ যুগত আপুনি আপোনাৰ প্ৰডাক্টটোৰ যি ব্ৰ্যান্ড ভ্যালু সেইটো বঢ়াবৰ কাৰণে আৰু এন্ট্ৰি লেভেল মাৰ্কেটত আপুনি নিজৰ ব্ৰ্যান্ডটোক এস্টাব্লিশ কৰিবৰ কাৰণে ISO সাৰ্টিফিকেট এটা অতিকৈ প্ৰয়োজনীয় আহিলা আপোনাৰ ব্যৱসায়টোৰ কাৰণে যদি আপুনি ISO সাৰ্টিফিকেটখন আপোনাৰ ব্যৱসায়টোৰ কাৰণে ৰেজিষ্টাৰ কৰা নাই তেতিয়াহলে কিন্তু আপুনি এটা বহুত ডাঙৰ মিস্টেক কৰি আছে জানো আহক কিয় ISO সাৰ্টিফিকেটখন আপোনাৰ ব্যৱসায়টোৰ কাৰণে ইম্পৰ্টেন্ট আৰু এই ISO সাৰ্টিফিকেটখন উলাবৰ কাৰণেনো আপোনাক কি ডকুমেন্টেশনৰ প্ৰয়োজন হয় আৰু এই ISO সাৰ্টিফিকেটখন উলোৱাৰ পাছত আপুনি কি বেনিফিট লাভ কৰিব যি বেনিফিটে আপোনাৰ ব্যৱসায়টোক এটা নেক্সট লেভেললৈ লৈ যোৱাত আপোনাক সহায় কৰিব যদি আপুনি এই চেনেলটোত নতুনকৈ আহিছে আৰু আমাৰ ভিডিঅ'বোৰ চাই আছে তেতিয়াহলে নিশ্চয় আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবৰ কাৰণে নাপাহৰিব কাৰণ আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিলে আমি উৎসাহ পাওঁ এনেকুৱা ধৰণৰ নতুন ইনফৰমেটিভ ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ লৈ আহিবলৈ আৰু আপুনিও এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'ৰ আপডেটবোৰ সবতছে ফাৰ্ষ্টতে পাব আৰু আপুনি এই নলেজ গেইন কৰি নিজৰ লগতে নিজৰ ব্যৱসায়টোকো আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায় পাব আমাৰ অসমত যেতিয়া নতুন কিবা এটা ষ্টাৰ্টআপ ষ্টাৰ্ট হয় বা এজন নতুন এন্টাৰপ্ৰেনিয়ৰ সৰু ব্যৱসায় এটা আৰম্ভণি কৰে তেওঁলোকে গমেই নাপায় যে ISO সাৰ্টিফিকেট বনোৱাটো কিয় ইমান ইম্পৰ্টেন্ট ISO সাৰ্টিফিকেটখন বনাবৰ কাৰণেনো কি প্ৰসেস সেইটো গাইড কৰা এজন মানুহ নাই গতিকে আপুনি যদি এই ভিডিঅ'টো চাই আছে তেতিয়াহলে ভিডিঅ'টো শেষলৈকে চাব কাৰণ আপুনি এই ভিডিঅ'টোত ISO সাৰ্টিফিকেটৰ বিষয়ে কমপ্লিট গাইডেন্স পাই যাব আৰু ইয়াৰ লগতে অসমত যিসকল এজেন্সি বা ইন্ডিভিজুৱেলে ISO সাৰ্টিফিকেট বনোৱাৰ সাৰ্ভিস প্ৰভাইড কৰে তেওঁলোকে যথেষ্ট বেছি চাৰ্জ লোৱাৰ কাৰণেও এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়টোৰ কাৰণে ISO সাৰ্টিফিকেটখন বনাব নোৱাৰে কিন্তু আপুনি চিন্তা কৰিব নালাগে আপোনাক এই ক্ষেত্ৰত কমপ্লিট সহায়ৰ কাৰণে মই আছো আপুনি আমাৰ স্ক্ৰিনত অহা ফোন নম্বৰত যোগাযোগ কৰি এই ক্ষেত্ৰত আৰু অধিক তথ্য লাভ কৰিব পাৰে আৰু লগতে ISO সাৰ্টিফিকেটখন আপোনাৰ ব্যৱসায়ৰ কাৰণে অতি কম মূল্যত বনাই ল'ব পাৰে আপোনালোকে যদি আমাৰ মাধ্যমেৰে আপোনাৰ ISO সাৰ্টিফিকেটখন ৰেজিষ্ট্ৰেচন কৰাৰ পৰিকল্পনা কৰিছে তেতিয়াহলে আমি আপোনাক একদম ফাষ্ট এণ্ড এপ্ৰপ্ৰিয়েট মাধ্যমেৰে আপোনাৰ ISO সাৰ্টিফিকেটখন বনাই দিয়াত সহায় কৰিম তাৰ কাৰণে যি ISO ষ্টেণ্ডাৰ্ড ৰুল এণ্ড ৰেগুলেশ্যন সেই গোটেইখিনি ফলো কৰি প্ৰথমতে আমি আপোনাৰ কোম্পানীৰ প্ৰফাইল ৰেডি কৰিম তাৰ পাছত আমি কোম্পানীৰ যি প্ৰডাক্ট তাৰ ষ্টেণ্ডাৰ্ড বা গুণগত মান সেইখিনি নিৰ্ধাৰণ কৰিম তাৰ পিছত আপোনাৰ যি কোৱালিটি কন্ট্ৰোল সেইখিনি আমি চাম তাৰ পিছত আপোনাৰ যি কোম্পানীৰ ইন্টাৰনেল সিস্টেম সেইটো আমি ৰেডি কৰাত আপোনাৰ ডকুমেন্টছখিনি ৰেডি কৰিম আৰু শেষত আপোনাৰ ফাইনেল ISO সাৰ্টিফিকেটখন ইস্যু হৈ আপোনাৰ হাতলৈ আহি যাব এই ISO সাৰ্টিফিকেটখন ৰেডি হওঁতে 7 পৰা 10 দিন সময় লাগে আৰু সেই সময়ৰ ভিতৰতে আপুনি আপোনাৰ ISO সাৰ্টিফিকেটখন আপোনাৰ এড্ৰেছত পোষ্টেল নহবা অন্যান্য DTDC নিচিনা কুৰিয়াৰৰ মাধ্যমেৰে পাই যাব এই গোটেই প্ৰসেসটো হ'ব অনলাইন তাৰ কাৰণে কোনো ধৰণৰ আপুনি আমাৰ অফিস ভিজিট কৰিব নালাগে না আপুনি ডকুমেন্টস ভেৰিফিকেশনৰ কাৰণে আহিব লাগে আপুনি জাস্ট আপোনাৰ ডকুমেন্টস যিখিনি ৰিকোয়াৰ্ড থাকিব সেইখিনি আপুনি আমাক অনলাইনৰ মাধ্যমেৰে প্ৰভাইড কৰিলেই হ'ল আৰু তাৰ যিটো মিনিমাম ফিজ সেইটো আপুনি অনলাইন পে কৰি দিলে 7 পৰা 10 দিনৰ ভিতৰত আপুনি ISO সাৰ্টিফিকেটখন আপোনাৰ ঘৰতে লাভ কৰিব ৰিসেন্টলি আমি এখন ISO সাৰ্টিফিকেট মা সুন্দৰী ট্ৰাষ্ট বুলি এটা গুৱাহাটী বেছড ট্ৰাষ্টৰ কাৰণে বনাই দিছিলো আৰু এই সাৰ্টিফিকেটখন লৈ তেওঁলোকৰ যি এক্টিভিটিজ তেওঁলোকে মহিলা সবলীকৰণ তাৰ পিছত এন্টাৰপ্ৰেনিয়ৰশিপ ডেভেলপমেন্ট এনেকুৱা ধৰণৰ যি পজিটিভ সমাজ কল্যাণৰ
কাম তেওঁলোকে কৰি আহিছে আৰু এই চাৰ্টিফিকেটখনে তেওঁলোকক সেই কামখিনি আৰু আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব তেওঁলোকে গভৰ্নমেন্ট বেনিফিটছ বিলাক এভেইল কৰিব পাৰিব তেওঁলোকে গভৰ্নমেন্ট ফান্ডিঙৰ কাৰণে এপ্লাই কৰিবৰ কাৰণেও তেওঁলোকক আইএসও চাৰ্টিফিকেটখনে হেল্প কৰিব তেওঁলোকৰ যি ব্ৰেণ্ডৰ ভ্যালু হেতু তেওঁলোকক আইএসও চাৰ্টিফিকেটখনে বৃদ্ধি কৰাত সহায় কৰিব তো এই গুটেইখিনি বেনিফিটছ তেওঁলোকে এই চাৰ্টিফিকেটখন বনোৱাৰ কাৰণে লাভ কৰিব গতিকে আপুনিও যদি আইএসও চাৰ্টিফিকেটখন বনাই লয় তেতিয়া হলে এই আইএসও চাৰ্টিফিকেটখনেনো আপোনাৰ ব্যৱসায়ত কি আপোনাক উন্নতি হোৱাত সহায় কৰিব সেইকিটা কথা জানো আহক প্ৰথম আৰু প্ৰধান বেনিফিটটো হৈছে যে আইএসও চাৰ্টিফিকেটখন থাকিলে আপোনাৰ কোম্পানী বা আপোনাৰ প্ৰডাক্টৰ ওপৰত কাস্টমাৰৰ যি বিশ্বাস সেইটো বৃদ্ধি হয় আৰু কাস্টমাৰৰ বিশ্বাস বৃদ্ধি মানে আপোনাৰ যি সেলস আপোনাৰ যি বিজনেস সেইটো ক্ৰমান্বয়ে বৃদ্ধি পাব দুই নম্বৰ কাৰণটো হৈছে যেতিয়া আপুনি আইএসও চাৰ্টিফিকেটখন ৰেজিষ্টাৰ কৰি লয় তেতিয়া আপুনি যদি কিছুমান গভৰ্নমেন্ট টেন্ডাৰ বা প্ৰাইভেট টেন্ডাৰৰ কাম কৰে বা প্ৰজেক্টত কাম কৰে সেই প্ৰজেক্টবোৰ পোৱাৰ যি চান্সেছ হেতু ক্ৰমান্বয়ে বৃদ্ধি পায় 3 নম্বৰ কাৰণটো হৈছে যদি আপুনি অসমৰ যিকোনো ঠাইত থাকি বা ভাৰতবৰ্ষৰ যিকোনো ঠাইত থাকি ইম্পৰ্ট এক্সপৰ্টৰ কাম কৰাৰ কথা ভাবিছে তেতিয়া হলে আইএসও চাৰ্টিফিকেটখনে সেই ইম্পৰ্ট এক্সপৰ্টৰ কামখিনি কৰাটো আপোনাক সহায় কৰিব 4 নম্বৰতে আইএসও চাৰ্টিফিকেটখন থকাৰ কাৰণে আপোনাৰ যি কোম্পানীৰ ভ্যালু বা আপোনাৰ যি বিজনেস ভ্যালুৱেচন সেইটো বৃদ্ধি পায় আপুনি আপোনাৰ আইএসও চাৰ্টিফিকেটখনৰ বিশ্বাসৰ জৰিয়তে যদি কাস্টমাৰ বিল্ড আপ কৰিব পাৰে তেতিয়া হলে সেই কাস্টমাৰেটো আপোনাৰ বিজনেসটো বৃদ্ধি কৰাত সহায় কৰিব এইটো এটা যথেষ্ট ইম্পৰ্টেন্ট পইণ্ট হয় আৰু 5 নম্বৰ আৰু শেষ কাৰণটো হৈছে যে আইএসও চাৰ্টিফিকেটখনে আপোনাৰ যি ব্ৰেণ্ড সেই ব্ৰেণ্ডৰ ভ্যালু বৃদ্ধি কৰাটো সহায় কৰে আপুনি চাব বহুত ডাঙৰ ডাঙৰ কোম্পানীৰ বেনাৰ হোৰ্ডিঙৰ তলত লিখা থাকে NISO 9001/2015 registered organization বা registered product এইটো এই কাৰণে লিখা থাকে যাতে সেই প্ৰডাক্টটোৰ সেই আইএসও যি ষ্টেণ্ডাৰ্ড সেইটো কাস্টমাৰে গম পায় আৰু সেই ষ্টেণ্ডাৰ্ড কোৱালিটিৰ ওপৰত বিশ্বাস কৰি কাস্টমাৰে তেওঁলোকৰ লগত জড়িত হয় গতিকে এই পাঁচটা মেইন কাৰণ যি পাঁচটা বেনিফিট আপুনি আইএসও চাৰ্টিফিকেটখন ৰেজিষ্টাৰ কৰাৰ কাৰণে আপোনাৰ ব্যৱসায়টো দেখা পাব গতিকে আপুনিও যদি আপোনাৰ ব্যৱসায়টোক নেক্সট লেভেললৈ লৈ যাব বিচাৰিছে আৰু আপুনি আপোনাৰ ব্যৱসায়ৰ কাৰণে আইএসও চাৰ্টিফিকেটখন ৰেজিষ্টাৰ কৰিব বিচাৰিছে তেতিয়া হলে স্ক্ৰিনত অহা ফোন নম্বৰত এতিয়াই যোগাযোগ কৰক আৰু আপোনাৰ আইএসও চাৰ্টিফিকেটখন উলাই লওক এই ক্ষেত্ৰত আমি আপোনাক কমপ্লিট A to Z সাৰ্ভিস প্ৰভাইড কৰিম আপুনি কোনো ধৰণৰ চিন্তা নকৰাকৈ আপোনাৰ আইএসও চাৰ্টিফিকেটখন ঘৰতে বহি লাভ কৰিব পাৰিব গতিকে আশা কৰিলো ভিডিওটো চাই ভাল পালে যদি ভিডিওটো চাই ভাল পালে ভিডিওটো লাইক কৰিব আৰু ভিডিওটো আপোনাৰ ব্যৱসায়িক বন্ধুবৰ্গৰ লগত শেয়াৰ কৰি দিব যাতে তেওঁলোকেও নিজৰ যি ব্যৱসায় বা নিজৰ ব্ৰেণ্ড তাত আইএসও চাৰ্টিফিকেটখন উলাই লয় আৰু নিজৰ বিজনেসটো নেক্সট লেভেললৈ লৈ যায় এই ক্ষেত্ৰত মই আৰু এটা কথা ক'ব বিচাৰো আমাৰ বহুতো গাঁৱৰ মহিলাই পিঠাপনাৰ কাম কৰে বহুতে আচাৰ বনায় তো তেওঁলোকে FSSI চাৰ্টিফিকেটখনৰ কথাও আমাক সুধি থাকে যদি আপোনালোকেও এনেকুৱা ফুড বিজনেছৰ লগত জড়িত আৰু আপুনিও FSSI ৰ বিষয়ে জানিব বিচাৰে কমেন্টত FSSI বুলি লিখি দিব মই এইটো বিষয়ৰ ওপৰত এটা সেপাৰেট ভিডিও বনাই আপোনালোকৰ মাধ্যমলৈ আগুৱাই দিম আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো দবাই দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিওবোৰ আপোনালোকে সকলোতকৈ আগতে পায় আজিলৈ ইমানেই ধন্যবাদ